বলিউডৰ জনপ্ৰিয় তাৰকা দিশা টাইগাৰৰ বিচ্ছেদৰ খবৰটোৱে বৰ্তমান সময়ত সকলোতে চৰ্চাত আছে। আনহাতে শেহতীয়াকৈ তেওঁলোকে দুয়োয়ে ইজনে সিজনক প্ৰশংসা কৰা দেখা যায়। এক ভিলেইন ৰিটাৰ্ণছৰ প্ৰমোচনৰ সময়ত যেতিয়া দিশাক প্ৰশ্ন কৰিছিল যে টাইগাৰ জন আব্ৰাহাম আৰু অৰ্জুন কাপুৰে যদি ইউনিভাৰ্ছ 2022ত অংশগ্ৰহণ কৰে তেন্তে বিজয়ী কোন হ'ব? এই প্ৰশ্নৰ উত্তৰত দিশাই চিন্তা নকৰাকৈ টাইগাৰৰ নাম কৈছিল। দিশা পাটানী আৰু টাইগাৰ শ্ৰফে কেতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাছিল। ইয়াৰ পাছতো দিশা টাইগাৰক বলিউডৰ অন্যতম জনপ্ৰিয় যুটি হিচাপে গণ্য কৰা হয়। দুয়োকে প্ৰায় একেলগে দেখা যায়। দিশা টাইগাৰৰ ঘনিষ্ঠতাৰ কাহিনীবোৰে সদায় বহু বাতৰি শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ বহুকেইটা বাতৰিত দাবী কৰা হৈছে যে একেলগে থকা দম্পতীহাল এতিয়া একেলগে নাই, কিন্তু হয়তো এইটো সঁচা নহয়। অন্ততঃ এই কথা টাইগাৰৰ এটা নতুন পোষ্টে প্ৰমাণ কৰিছে। দিশা পাটনী আৰু টাইগাৰ শ্ৰফৰ বিচ্ছেদৰ খবৰটো সকলোকে স্তম্ভিত কৰিছে। ইনষ্টাগ্ৰাম ষ্টৰীত এক ভিলেইন ৰিটাৰ্ণছৰ পোষ্ট কৰাৰ সময়তে টাইগাৰ শ্ৰফে লিখিছে, কি এক মহান ছবি আৰু সমগ্ৰ অভিনেতা-অভিনেত্ৰী এক সুন্দৰ কাম কৰিছে, অভিনন্দন বন্ধুসকল। ইয়াৰ লগতে টাইগাৰ এটা হাৰ্ট আৰু ফায়াৰ ইমোজিও শ্বেয়াৰ কৰিছে। ব্ৰেকআপৰ খবৰৰ মাজতে দিশা পাটনীৰ ছবিখনৰ বাবে টাইগাৰ